আজি যিহেতু কাতি বিহু সেইটো কাৰণে মায়ে কেইটামান ঢিলা পিঠা বনালেই। মই ভাবিছোঁ নাৰিকলৰ লাড়ু বনাই দিওঁ কেইটামান। এটা নাৰিকলৰ বনাম, বেছি নবনাওঁ। সেইকাৰণে শিকি আছোঁ। ৰাতিপুৱা জলপান চলপান চবৰে খোৱা হ'ল। গধূলিৰ কাৰণে লাড়ু কেইটামান বনাম। সেয়াই আৰু একো নাই। এতিয়া দুপৰীয়া আপোনালোকে জনাবচোন, আমাৰতো ৰুটি খায়, ভাত নেখায় বোলো আজি দুপৰীয়া। আপোনালোকে কোনে ভাত খায় নে ৰুটি খায় জনাবচোন। আজি অথনি নাৰিকল ৰুকা হৈ গ'ল। নাৰিকল ৰুকি ফালে এতিয়া বনোৱা নাই, চেনি সানি পেলাই ফ্ৰিজত থৈ দিছোঁ। এতিয়া মানে দুপৰীয়াৰ কাৰণে ৰেডি কৰিছোঁ। মই এতিয়া কাবলি বুটৰ তৰকা বনাম। এই কাবলি বুটৰ তৰকা বনাম আৰু ইয়াত অকণমান এটা আলু দি দিম আৰু দুটা। আৰু এইফালে মায়ে কৰি আছে আজি মিক্স ভাজিৰ কাৰণে ৰেডি। মিক্স ভাজিৰ কাৰণে ৰেডি। মা কি কৰিছে? এই ৰঙালাও, পটল, দাংবডি, তাৰপিছত পটল কাটি আছে, বন্ধাকবি কাটিছে। চব দেউতাই কৰি আছে। মানে চব বিজি। আজি আমি ৰুটি খাম, সেইটো কাৰণে দেউতাই আটা মাৰি আছে, ৰুটি বেলি আছে। দেউতা মানে এয়া দেখিছেনে কিমান দেউতাই ৰুটি বেলি আছে। চব আমাৰ মানে আজি ৰুটি খোৱা হয় দুপৰীয়া কাতি বিহুৰ কাৰণে চব। আৰু আমাৰ মানে টকা ফটো দিয়া হয় চব নতুন, মানে তেল নতুন বেলেগকৈ লাগিব, ৰিফাইন বেলেগকৈ লাগিব, হালধি যিমান হেৰি দিম নহয় মছলা পাতি চব নতুন নতুন। মানে আগে আমি ব্যৱহাৰ কৰাটো নহ'ব, চব নতুন নতুন দিব লাগিব। আহি আছোঁ দেখা। কাবলি বুটখিনি দি দিছোঁ বইল কৰিবৰ কাৰণে। দুটা বিলাহী, অমিতা গাজৰ, আলু, এইটো মই তাৰপিছত মই এইটো বইল কৰিব বহাই দিম। তাৰপিছত অকণমান চব্জি কাটি লওঁ। এইটো বইল হোৱালৈকে চব্জিটো কাটি লওঁ, হৈ যাব। নাৰিকল লাডু বনাব আছে, এইখিনি হৈ লওক, তাৰপিছত নাৰিকল লাডু বনাম। দেউতাই ৰুটি বেলি তাতে থৈ আছে, ৰুটি খোৱা হ'ব যেতিয়া। গুৰুৱে বেঙেনাটো বেয়া কৰিছে চোৱা। মিক্স ভাজি বনাম, বুটৰ দালি বনাম আৰু চাব লাগিব আৰু কি বনাওঁ। টাইম পালে বনাম, টাইম হৈ বনাম, সোনকালে নবনাওঁ। আজি কাতি বিহু স্পেচিয়েল। মিক্স ভাজি বনাই আছোঁ। কাটা মেলা হৈ গ'ল, মা আৰু মই কাটিলোঁ। এয়া বনাই আছোঁ মিক্স ভাজি। এই মস্ত কেৰাহীত বনাই আছোঁ। জইণ্ট ফেমিলিৰ খানা এতিয়া হ'ব। ৰচুন দি দিওঁ, চব মছলা দি দিলোঁ, হাতেৰে দি দিছোঁ। আমাৰ বেটাই আজি তুলসীৰ ঢেপি চফা কৰিছে। এতিয়া আমি ছোৱালী মানুহে কৰিব নাপায়। আমাৰ বেটা এই তুলসী ভেটি চফা কৰি আছে, কামত লগাই দিছোঁ। তুলসী ৰুব লাগিব, ছাতি লৈ লৈছে আৰু এইটোতো নেদেখাওঁ। এয়া ভাজি বনাই আছোঁ, মই মিক্স ভাজি বনাই আছোঁ, মায়ে ৰুটি বনাই আছে। দুজনী মিলি বনাই আছোঁ। আমাৰ ঘৰত চবেই মিলি বনায়, দেউতাও বনায়, মায়েও বনায়, চবেই আমি মিলি বনাওঁ। বেকগ্ৰাউণ্ডটো নাচাব, কিন্তু বেকগ্ৰাউণ্ড বহুত বেয়া। আমাৰ পুৰণা ঘৰ চব। মা বনাই আছে ৰুটি। আজি যিহেতু কাতি বিহু, আজি চবেই ৰুটি খায়। ৰুটি কিমান জানে? 28খন ৰুটি লাগে আমাৰ ঘৰত, ইমান ৰুটি। মা আৰু মই গোঁসাই ঘৰত এতিয়া শৰাই দিবলৈ হৈছে। অকণমান ফল মূল কাটি আছোঁ। মায়ে প্ৰসাদৰ ৰেডি কৰি আছে দুইজনীয়ে। সেয়াই আৰু গোঁসাই ঘৰতে আছোঁ এতিয়া। গা চা ধুলোঁ, মই ৰেষ্ট ল'লোঁ। অথনি বনাই মেলি খাই মেলি অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত এয়া আৰু গা ধুলোঁ, উঠি ফালে ৰেষ্ট লৈ এতিয়া গোঁসাই ঘৰত সোমাইছোঁ। শৰাই দিব লাগিব, হ'লেই আৰু সন্ধিয়া হ'ল যেতিয়া এতিয়া ষ্টাৰ্ট কৰিম আৰু শৰাই দিবলৈ। ঠিক আছে, আকৌ আহি আছোঁ।
গ'ল, বুট মগু মায়ে ধুলে হৈ গ'ল, মই শৰাই পাতিলোঁ, মা আৰু মই দুইজনীয়ে শৰাই চৰাই পতা হৈ গ'ল। এতিয়া তালৈ লৈ যাওঁ, গোঁসাই ঘৰতে শৰাই পাতি ল'লোঁ, ৰেডি কৰি ল'লোঁ। এতিয়া আমি তুলসী বেদীলৈ লৈ যাম। দেউতা আহিছে, এতিয়া শৰাই ৰেডি কৰিলোঁ। এতিয়া আমি মা আৰু মই নমা এতিয়া ক'লে কৈ দিয়ক। নাম গাম এতিয়া তুলসী বেদীত পাহৰিয়ে গৈছিলোঁ ক'বলৈ, মায়ে কৈ দিছে। ঠিক আছে, ভিডিঅ'টোত আপোনালোকে থাকিব চবে।